বৰ্তমান সমগ্ৰ অসমতে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ডেকাসকলে বাহুবল প্ৰদৰ্শন কৰি মেজি সাজিবৰ বাবে ফালিছে খৰি। পুৰুষসকলে মেজি ভেলাঘৰ সজা কামত সকলো ব্যস্ত। আনহাতে মহিলাসকল ব্যস্ত হৈ পৰিছে পিঠা পনা জলপান প্ৰস্তুতকৰণৰ কাৰ্যত। ঢেঁকীশালত ঢেঁকীৰ শব্দই ৰজন জনাইছে সমগ্ৰ অসম। মুঠতে উলাহেৰে নধৰা আনন্দ। মেজি চাবলৈ আহি গাঁৱৰ মহিলাসকলে আনন্দতে গাইছে বিহুগীত। কেৱল ভোগৰেই নহয়, এই উৎসৱ হেঁপাহৰ আৰু সমন্বয়ৰ এক অনন্য নিদৰ্শন, যিয়ে গাঁৱৰ প্ৰতিটো পৰিয়ালক একত্ৰিত কৰে। নলখিমীৰে ভঁৰাল উপচি পৰাৰ আনন্দত আত্মহাৰা কৃষকসকলে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ আয়োজন শীতৰ কুঁৱলী ফালি চৌদিশ পোহৰাই তুলিব। সমগ্ৰ অসমবাসীলৈ চেনেহৰ ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোৱে ভোগালী বিহুৰ চিৰা দৈ লাড়ু পিঠা ভোগ কৰি হাঁহি আনন্দৰে আহিবলগীয়া দিনবোৰ সুখৰ কৰি ক'বলৈ সুস্থ থাকক, তাৰে কামনা কৰোঁ। ধন্যবাদ।